নমস্কাৰ, সৰস্বতী পূজাৰ শুভেচ্ছা জনাই সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা মিনি ব্লগলৈ। আৰু আমি যাবলৈ ওলাইছোঁ নিচি যিখন স্কুললৈ বৰ্তমান গৈ আছে, চ' তালৈকে বুলি আমি আহিলোঁ। নিচি আচলতে ইয়াৰে অংগনবাদীখনলৈ আহে। স্কুলখন যিহেতু অকণমান ডাঙৰে হয় বাৰু, ইয়াত মানে আপোনাৰ ক্লাছ 10লৈকে আছে আৰু নিচি ইয়াৰে অংগনবাদীখনলৈ আহি আছে। চ' সেইকাৰণে ইয়ালৈকে বুলি আহিলোঁ। আগতেও বাৰু এখন স্কুললৈ আহিছোঁ। স্কুলখনত আচলতে প্ৰতি বছৰৰ দৰে এইবাৰো সৰস্বতী পূজা ধুনীয়াকৈ পাতিছে। আৰু যিহেতু মোৰ অলপ অসুবিধা আছিলে, সেইকাৰণে নিচিৰ বাইদেউগৰাকীয়ে ধুনীয়াকৈ চাকি ধূপ জ্বলোৱাত সহায় কৰি দিছে। আৰু তাইও এয়া দেখিছেনে কিমান ধুনীয়াকৈ চাকি ধূপ জ্বলাবলৈ লৈছে। আচলতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে এনেকুৱা কামবিলাক কৰা দেখিলে ভাল লাগে নহয় জানো। আৰু ময়ো অকণমান ভিডিঅ' আকাৰে ধৰি ৰাখিলোঁ তাইকো, যাতে মই ডাঙৰ হৈ পেলাই ধুনীয়াকৈ দেখাব পাৰোঁ। তাই যাতে এনেকৈ বাইদেউৰ লগত ধুনীয়াকৈ নমো কৰিছিলে বুলি। তাই আচলতে অকণমান নাৰ্ভাছো হৈছে, ঢেৰ ল'ৰা ছোৱালী দেখি গৈছে যে। একো নাই বাৰু, পিছলৈ তাই ধুনীয়াকৈ কুল হৈ গ'ল। স্কুলৰ চৌহদটো আচলতে বহুত ডাঙৰ আৰু ইয়াত আচলতে ষ্টুডেণ্টখিনিও বহুত বেছি, আৰু সেই অনুপাতে গাৰ্জেনৰ সংখ্যাটো আজি বহুত বেছি হৈছে বাৰু। আৰু দেখিছে নিশ্চয় আপোনালোকে গাৰ্জেনখিনি কিমান বেছিকৈ আহিছে। আৰু তাৰপাছতে আমি বহিলোঁ এয়া মাহ প্ৰসাদ খাবৰ কাৰণে। আচলতে বহুত ধুনীয়া ছিষ্টেমেটিককৈ দিয়া হৈছে, সকলোকে শাৰী শাৰীকৈ মানে ধুনীয়াকৈ বহাই লৈ পেলাই তাতে মাহ প্ৰসাদখিনি দিয়া হৈছে। আৰু লুচি ভাজিৰো আয়োজন কৰা হৈছিলে, অভিভাৱকসকলে সহায় কৰি দিছিলে যিহেতু। আৰু শেষত আমি এয়া লুচি ভাজি খাইছোঁ, আৰু লুচি ভাজি খাই বৈ আমি ঘৰলৈ বুলি আহিলোঁ। আজিৰ মিনি ব্লগ ইমানেই। থেংক ইউ।